হে ভগৱান, এইবিলাক তুমি কি খেল দেখাইছা? ৰাতিৰ পৰা একো এটা খাবলৈ পোৱা নাই। ঘৰলৈ যাওঁ, কিবা এমুঠি খাবলৈ পাওঁ নেকি। ভগৱানেনো আমাক ইমান দুখীয়া কৰি সৃষ্টি কৰিব লাগে না। ঘৰত খাবলৈ এমুঠি ভাত নাই। এই ল'ৰা দুটাক মই সৰুৰ পৰা কেনেদৰে ডাঙৰ দীঘল কৰিছোঁ মইহে জানো। কি হলে বাপা, কিয় এনেকা চিঞৰি চিঞৰি আছা? সৰুক লাগি ভাত থলি, মোক লাগি নথলি। মোৰ কি ভোক লগা নাই নেকি? মস্তো ভোক লাগছি। মোৰ ভাত কৈ। কি কৰবি বাপা, ভগৱানে আমাক এনেদৰে সৃষ্টি কৰিছে। এসাঁজ চাই এসাঁজ নোখোৱাকৈ চলিব লাগিব। চিন্তা নকৰিবা, আজি ৰাতি মই মাংস আনিম তোমালৈ। এতিয়া যোৱা তুমি। বাপাও ক'লো মই ৰাতি মাংস আনিম বুলি। কি কৰোঁ এতিয়া? খেতিখিনিও মৰি গ'ল। কাৰোবাৰ ঘৰত অলপ কাম বিচাৰি যাওঁ, অলপ 2-4 পইচা পালিও। অ দাদা, আছেনে? শুনি দাদা, মই অলপ কাম বিচাৰি আহিছিলোঁ। কি কাম কৰিবা তুমি? দাদা, আপোনালোকৰ ঘৰত যি কাম আছে, কোদাল মাৰা, বেলচা মাৰা। আমাৰ ঘৰত একো কাম নাই এতিয়া, পিছত আহিবা তুমি। পিছত দে দাদা, আহিছোঁ দে, উপায়টো নাই আন। দাদা, দাদা, ঘৰত কোনোবা আছেনে? অলপ মাত দিবচোন। দাদিৰে নাই ৰ, কিয় আহিলেনো পিছে? মই মানে খুৰী অলপ কাম বিচাৰি আহিছিলোঁ, অলপ কাম পালে ভাল হ'ল। আমাৰ একো কাম নাই, পিছত আহিবা যাওঁ। দে খুৰী, আহিছোঁ দিয়ক, তুমি যে কাম পালে ক'ব। কাম বিচাৰিব ক'তো নাপাব। ইয়াতে মিলাবা আৰু হে ভগৱান। ঘৰত যদি মানুহ আছে। অ দাদা, দাদা, ঘৰত আছেনে? অলপ মাত দিবচোন। খুৰা, কিয় বা আহিল আপুনি?
মানে দাদা মই বহুত ঘৰত ঘূৰি আহিলোঁ, ক'তো কাম নাপালোঁ। আপোনাৰ ঘৰত যে অলপ কাম বিচাৰি পাওঁ সেইবুলি আহিলোঁ আৰু। খুৰা আমাৰ তাততো কাম কৰিবলগীয়া একোৱেই নাই, আপুনি কি কাম কৰিব? একবাৰ বেলেগত মাথা মাৰি চাওকচোন যদি পায়ে। যে দাদা উপায়টো নাই, আপোনাৰো কাম নাই, এই মই যাওঁ দিয়ক, কাম পালে জনাব। দেউৰী হ'ব দিয়ক। কৰপা আহিলে ইমান টেনচনত? নকৰে ভাইটি, দে বকছ, অলপ বকছ। খুৰা কওকচোন আপোনাৰ কি ইমান দুখ? নকপা ভাইটি, মই কাম বিচাৰি বহুতো ঘৰত গেলোঁ, কিন্তু কাম নাপালোঁ। এনেদৰে মই ইঘৰ সিঘৰ মাৰি চবতে সুধিলোঁ, কিন্তু ক'তো কাম নাপালোঁ। এনেদৰে মই আজি দিনটো গেলোঁ কাম বিচাৰোঁতে বিচাৰোঁতে। কি কয় খুৰা, আপোনাক কাম লাগে? মই দেওঁ নহয়, মোৰ তাত ইমান কাম আছে। কি কয় ভাইটি, দে কচোন। এই খুৰা এটা কাম কৰক, আপুনি চোৰ কৰা কৰক। আজিকালি এই দুখীয়া গৰীবক কোনো কাম নেদে, গম পাইছা? অঁ হয়ো হা ভাইটি, তুমি বঢ়িয়া কথা কৈছা হা। মই কথা ভবাই নাছিলোঁ, এতিয়াহে মই অলপ ভাবিছোঁ আৰু। দে তুমি মোক ভাল বুদ্ধি দিলা, মই চোৰে কৰিব লাগিব। যাওঁ দে ভাইটি, থাকা। দে যাবা। এই ভাইটিটো ভাল বুদ্ধি দিছি, মোক গেলি যে চিন্তা কৰিছি, চলিটো অলপ খাব পালে ভাল লাগিলে। ফাৰ্ষ্ট ছাগালে ভাত ধৰিছি, নিব পাৰিলি বেছি পেলাই দুদিনমান চলিব পাৰিলি হয়। ছাগালটো কৰবা আনছি আপনি? আপনি ক'ৰ পৰা আনছি ছাগালটো? কিনি আনছো আমি বংগোবৰ বাজাৰৰ পাই। কি বংগৰ গাজৰ, এইটো আমাৰ এটা হেমন্ত মামাৰ ছাগাল। কে আবু এই মই কিনি আনছো এইটো। চাচোন 20 ভাগে ৰঙা কালাৰ আছে, চাচোন হয় দে, চাচোন। ঐ তুমি যাবি নেকি নে মৰাণ ন? চাচুৱে মই। এই এতিয়া আপনি এইটো ছাগাল আনছি, চুৰ কৰি আনছি, আমি না, মনাম মই কিনি আনছো এইটো। আমি চুৰ কৰি আনছি। এইটো হিমন্ত মামাৰ ছাগাল। ক'ত লেখা আছে? নকপা ভাইটি, মোৰ ঘৰত চলিটো আকৌ খাব পৰা নাই। শুনে ভাইটি মোৰ কাহিনী। মস্ত ভোক লাগছে এ। ভোক লাগছি বাছা, খা। খাইছো ৰ। খাও মোৰ ভাত কৈ পিতে মোক লাগে ভাত নথলা। পিতে কাম কৰিলে বাহিৰটো লাগি গৈছে। ৰমঘৰক লাগি ভাত থলি মোক লাগি নথলি, মোৰ কি ভোক লগা নাই নেকি? মস্ত ভোক লাগছে, মোৰ ভাত কৈ। আপনি অলপ পাৰিলে মাফ কৰি দিব হ'ব দে। আৰু আপনি চুৰ নকৰিব।
আপনি কাম কৰি খাব আপোনাকো ভগৱানে দুখন হাত দিছি দুখন ভৰি দিছে আপোনাক কাম কৰিব লাগি দিছে আপুনি চুৰ কৰি নাখোৱা আজি পৰা কাম কৰিব খুৰা বলক মই আপোনাক কাম দিম